সমূহ অসমবাসীলৈ ভোগালী বিহুৰ একেবাৰে শেহতীয়াকৈ শুভেচ্ছা জনাইছোঁ। অলপ বেছিয়ে দেৰি হ'ল, হ'লেও আমি বিহুত কি কৰিলোঁ তাকে চাওকচোন। হেপী বিহু থুপু, হেপী বিহু। থুপুৱে এইবাৰ প্ৰথম মাঘ বিহুত এনাৰ ঘৰলৈ আহিছে, নহ'লেতো সি জুলাইতহে আহে, আৰু সেইকাৰণে আমি তাৰ কাৰণে গোটেই প্ৰস্তুতি চলাইছোঁ। আৰু আগদিনা সি নিজেই নৰা কাটিবলৈ গৈছে, খৰি কাটিছে, আমি তাৰ জোখাৰে অকণমানি ভেলাঘৰ এটাও বনাই দিছোঁ। আৰু ৰাতিপুৱা চাহ আমি জুই লৈ ধুনীয়াকৈ খালোঁ। তাৰপিছত এইবাৰ মিঠা আলু আৰু কাঠ আলু খোৱাৰ পাত, মানে সৰুতে আমাক কয় আৰু মাঘ বিহুৰ দিনাই বোলে কাঠ আলু আৰু মিঠা আলু নাখালে বোলে গাহৰি হ'ব, সেইকাৰণে খাইছোঁ। আৰু বহুত টেষ্টি লাগিলে, ধুনীয়াকৈ মায়ে পুৰি দিছে। তাৰপিছত সকলোখিনি যেতিয়া লগ হৈছে, বহুত দিনৰ পিছত আচলতে আমি গোটেইখিনি একেলগ হ'ব পাৰিছোঁ, নহ'লে কোনোবা গ'লে কোনোবা নাথাকে তেনেকুৱাই হৈ আছিলে। বিয়াৰ পিছত প্ৰথমবাৰ আমি গোটেইখিনি এনেকৈ লগ হ'লোঁ। সেইকাৰণে আমি পুৰণা গেমবিলাকো উলিয়ালোঁ থুপুক দেখুৱাবলৈ কাৰণে। আমি কলহ ভঙা, কিন্তু কলহটো নাছিলে কাৰণে ভঙা টিং এটাকে আনি ল'লোঁ। এয়া খেলিলোঁ, বহুত গেমছ খেলিছোঁ। আৰু প্ৰাইজ মানিও আছে, প্ৰাইজ মানি দিব আমাক দেউতা মানে থুপুৰ পুঠাই। পুৰস্কাৰ পোৱাৰ আশাতে পূৰা খেলিছোঁ, কিন্তু এইটো খেলত আমি নিজিকিলোঁ। ভিনি আৰু থুপুৱেহে জিকিলে এইটো খেলত। এইটো মোৰ ছেকেণ্ড এটেম্পহে দেই, ফাৰ্ষ্টটোত হাৰিলোঁ, মানে ভিডিঅ' নকৰিলোঁ লাষ্টখন যে। আৰু এইটোত অকণমান চবকে কৈছোঁ অলপ হেল্প কৰিবি, এইটোত প্ৰাইজ মানি নাই, এনেই। বা আৰু মই বোলো নহয়, আমি হাৰিলে নহ'ব, এটাতো জিকা ভিডিঅ' বনা ন, সেইকাৰণে এইটো আমি ছেকেণ্ড টাইম খেলিছোঁ। দৰ্শক মণ্ডলী এইবাৰ চকী খেল, এইবাৰ কিন্তু পইচাটো মই লৈহে এৰিম দেই। কি খেলৰ বিজয়ী হৈছে ডিম্পি আৰু বৰুৱা আৰু তহঁতি যদি বস আমি সিংহ।